আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু একদম ফাগুনৰ পচুৱাই প্ৰথমবাৰৰ কাৰণে আমাৰ কল চল পেলাই থৈ গৈছে। তো কলগছ পৰি থাকিল। আমি আহিলোঁ ৰাতিপুৱা শুই উঠি দেখা পালোঁ কলগছ পৰি আছে আৰু পাণজোপাতে পৰি থাকে বাৰে বাৰে। কলগছ হৈছেনে, এয়া কলগছ পৰি গৈছে আৰু পাণ য'ত আছিল সেই মদাৰজোপাতে পৰি আছে। মদাৰত কলগছ পৰি পাণ বেয়া হ'ল আৰু ৰাতিপুৱা শুই উঠিয়ে দেখা পালোঁ পাণ কল যিহেতু পৰি আছে। লাগাডাল যি পৰা নাই এই ভাল দিয়া, লাগাডাল পৰা নাই হা। এই তুলি হেৰি হৈছে দেখোন, তুলা এসছি দেখোন, পাৰবা হৈছি। এই ফাটি গৈছি কোনোবা এটাক লগেৰি পাৰবা পাৰিলে ভাল আছিল না। সি তুলা চাওকচোন, শিমলু তুলা পৰি আছে। ওপৰত গছ আছে তাৰমানে ফাটি কেনে পৰছি। এয়া শিমলু তুলা শিমলু তুলা ধুনীয়াকৈ আৰু এই কলগছ ভালে বাগৰি আছে। কি কাৰণত পৰিল তাৰমানে? গুৰিটো তাৰমানে ঢিলীয়া হৈ আছিল ন। এটা কাটিয়ে দিয়াচোন, তাতে অলপ পৰি থাকিলেও হ'ব। কিমান বতাহ দিছিল চাওক। কি কৰি দিম, পাতকেইটা বাহিৰত তুলি দিলে খালা হয় হে, গৰুৱে খাব। বনাম মাহৰ দালিৰ খাৰ আৰু মাহৰ দালিখিনি তিয়াই থৈ দিছোঁ, ভাজিছে যে একদম পুৰা খুন্দি। এইফালে আৰু আদা নহৰু কেঁচা এইটো জ্বলাটো ৰঙা শুকান জ্বলা নহয়, কেঁচাই পকা জ্বলা এইটো। আদা আৰু নহৰু ল'লোঁ আৰু এইফালে মই ল'লোঁ এয়া উৰহি। আৰু উৰহিটো দেখিছেনে, বৰ ধুনীয়া একদম গুটি ডাঙৰ হোৱা উৰহি লৈছোঁ। একদম শুকানৰ নিচিনাই হৈ আছে। এতিয়া কাটি লৈ মই বনাম আজি মাহৰ দালিৰ খাৰ। তো বলকচোন চাই থাকক ভিডিঅ'টো শেষলৈকে। তাৰপাছত হ'ল এতিয়া এইখিনি মই ইয়াতে লৈ ল'ম ধুনীয়াকৈ। গুটিবোৰ দেখিছিলে ক'লা ক'লা ডাঙৰ ডাঙৰ হৈ গৈছে। এইফালে জ্বলা, এইফালে আদা আৰু এইখিনি নহৰু। বনাম বলক।
এইখিনি মাটিৰ দালি ধুনীয়াকৈ ভাজি মেলি তিয়াই থৈ দিছোঁ। এতিয়া ইয়াক ভালকৈ ধুই মেলি বনাম। এয়া আজি মাটিৰ দালি খোৱাই কথা। কেৰাহী পাতি দিলোঁ, তাৰপিছত দিলোঁ পানী। পানীখিনি অলপ গৰম হোৱাৰ লগে লগে মই দিম ইয়াতে গুৰ মিঠাই। প্ৰায় 1 পোৱামান দিছোঁ গুৰ মিঠাই, 1 পোৱামান গুৰ মিঠাই দিছোঁ। যিমান বগৰী থাকে সেই অনুপাতে গুৰটো দিলেই হ'ল। আধা কেজি 1 কেজি যিমানখিনি থাকে দিব পাৰে। সেইখিনি এতিয়া গলিব দিম ধুনীয়াকৈ। লাহে লাহে ইয়াৰ পৰা এইবিলাক যি ওলাব, এয়া জাবৰ ওলাইছে দেখিছে কুঁহিয়াৰৰ এইবিলাক, এইবিলাক উঠাই দিম। এইটো এনেকৈ উঠাই দিম আৰু এইটো ইয়াৰ পৰা পেলাই দিম আৰু এনেকৈ ধুনীয়াকৈ লৰাই থাকিম। পিছত অলপ পাগ উঠাৰ পিছত দেখিছেনে এইটো অলপ গাঢ় হ'ল। ইয়াতে দিম অলপমান নিমখ আৰু দিম কি দিম, বেছিও নহয়, অলপ বেলেঞ্চটো ঠিক কৰিবলৈ এনেকৈ দিলোঁ নিমখ। এচামুচ দিম ভিনেগাৰ, তাৰপিছত দিম জলকীয়া গুড়িটো, কাশ্মীৰী মিৰ্চ। তাৰপিছত এতিয়া ইয়াতে মই দিম অলপমান চফ গুটি, মানে গুড়ি, চফৰ গুড়ি আৰু অলপমান জিৰা গুড়ি। এইটো জিৰা গুড়ি, হৈ গ'ল আৰু এতিয়া দিলোঁ অলপমান চফ গুড়ি। এতিয়া অলপ ঠাণ্ডা হ'ব দিম, তাৰপিছত ভৈয়ামত ভৰাম আৰু খাম। কেনেকুৱা ধুনীয়া হৈছে চাওক, একদম ধুনীয়া। এনেকৈ বনালে নে বগৰী, এতিয়া বগৰী শুকাওঁতে ধুনীয়াকৈ এনেকৈ বনাই লওঁ আৰু বহুত দিনলৈকে থৈ এনেকৈ আচাৰটো খাই থাকক। মই এতিয়া বনালোঁ আৰু এতিয়াতো ৰমজান মাহ চলি আছে, তথাপি গধূলি হ'লে অলপ অলপ লৈ ল'ম আৰু খাম। তো আজিলৈকে আহিছোঁ, ভিডিঅ'টোৰ পৰা লৈছোঁ, বাই বাই। ইফালে পৰি গ'ল।
গা পা ধুই ৰেডি হৈ আহিলোঁ আৰু এতিয়া যাম পাকঘৰত আৰু পাকঘৰত গৈ পেলাই বনাম মাটি দাইল খাৰ মাহত দালিৰ খাৰ গাইছ আজি বনাম আৰু এনেইতো ৰোজা ৰাখি খাৰ সিমান খোৱা মানে উচিত নহয় তথাপি মুখখনৰ মানে ৰুচিৰ কাৰণে বা মুখখন যে বেয়া লাগি থাকে দিনটো ৰোজা ৰাখি পেলাই তো খাৰ খোৱাৰ এটা মন আছে আৰু আজি খাম মাহৰ দালিৰ খাৰ মাটিৰ দালিৰ খাৰ মাহৰ দালিৰ খাৰ আৰু এতিয়া গৈ আছোঁ পাকঘৰত আৰু পাকঘৰত গৈ বনাম মই মাহৰ দালি খাৰ কাৰণ আজি ভাবিছোঁ মাহৰ দালি বনাম আৰু এতিয়াৰ পৰা আচাৰৰ সময় হৈছে আচাৰৰ নমাজৰ পিছতে মই বনোৱা ষ্টাৰ্ট কৰি দিম আৰু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম চাই থাকক ভিডিঅ'টো বহাই দি পেলাই মই দিম এতিয়া তেল ইয়াতে অকণমান দিম তেল অকণমান তেল দিলোঁ তেল দিলোঁ মিঠাতেল অকণমানি আৰু এতিয়া মিঠাতেল দি পেলাই ইয়াতে দিম মই জলকীয়া কেইটা তাৰপিছত আকৌ মই দিম নহৰুখিনি ইমান মিহিকৈ বেছি দি পিছা নাই অলপ অলপ লৰাই ইয়াতে দি দিম জানিলে ইয়াতে দি মই দিম কৰাৰ পিছত সেইটো কমত দিম আৰু সকলো মই ইয়াতে দিম অকণমান হালধি এতিয়া মই বহাই দিম ইয়াতে মাহখিনি ধুনীয়াকৈ ধুই পেলাই তিয়াই ৰাখিছিলোঁ ইয়াতে দিম মই অলপ আদা আদাৰ লগত অলপ নহৰু আছে আমি যিহেতু এটা জেগাতে মই থেতেলাইছিলোঁ আৰু আদা নহৰু অকণমান এতিয়া ইয়াতে দিম মই কলাখাৰটো কলাখাৰ দিয়া হোৱাৰ পিছত এতিয়া অলপ সিজিব দিম পানীটো কমি গৈছে দিম মই পানী বেছিকৈ পানী দিম জোলটো বেছি এতিয়া পূৰা পাগ উঠি গৈছে একদম আৰু এইটো সিজিছেও মাটি দাইলটো ইমান এটা নিসিজে মানে গোটেইটো গেলি নাযায় অলপ অলপ থাকিলেও ভাল লাগে
ইয়াকে এতিয়া দিম মই। তাৰপিছত থৈছোঁ ইয়াতে চাউলৰ গুড়ি অকণমান এয়া গুড়ি থৈ দিছোঁ। এইখিনি দিম ইয়াতে, তাৰ মাজতে দিম নিমখ কৰাছে খালে নিমখ গোটেই। এইখিনি হোৱাৰ পিছত দিম লাষ্টে চাউলৰ গুড়ি ধুনীয়াকৈ লৰাই দিম। অকণমান চাউলৰ গুড়ি আছিলে সেইখিনি ধুই দিম ধুনীয়াকৈ। ইয়াৰ পৰা অলপমান ল'ম, ইয়াত দিম আৰু এইটো ধুই পেলাই ধুনীয়াকৈ ইয়াতে দি দিলোঁ গেছ। আৰু অলপ পাগল হোৱাৰ পিছত ইয়াতে মই দিম ধনিয়া পাত আৰু ৰেডি। ধনিয়া পাত ধনিয়া আলহামদুলিল্লাহ ইফতাৰী হৈ গ'ল। আৰু এতিয়া মই যে বনাইছিলোঁ আচাৰটো আজি এইটো অলপ টেষ্ট কৰিম। পকৰি খাওঁ লাগি আছে আৰু এতিয়া পকৰি খাম অলপ। আপোনালোকে বনাই খাব, এনেকৈ যদি বনাই খোৱা নাই এতিয়া, কাৰণ এতিয়াতো বগৰীৰে চিজন আৰু মই লৈছোঁ খাব। তাকো খাম ৰুটি দিয়া, ৰুটি দি পেলাই অলপমান লৈ খাম। কেনেকুৱা ধুনীয়া একদম। এইটো অলপ খাওঁ। ফ্ৰেণ্ড মাত নোহোৱা হৈ গৈছে, কাৰণ ৰমজান মাহ, ডাঙৰকৈ মাতটো দিবও নোৱাৰোঁ। আৰু এইফালে এনেকুৱা টেষ্টি হৈছে নহয়, কি ক'ম আৰু মানে বুজাব নোৱাৰোঁ। এয়া আচাৰৰ ভৈয়াম, আচাৰ আৰু এয়া মই আৰু আচাৰ একদম খেজুৰৰ নিচিনা জ্বলা মিঠা মুৰব্বা টাইপ। আজি ৰাগত আছে গাইছ। কলত দনা কাটিয়ে দিছিলোঁ, ভাগৰ লাগছে বুলি, সেইকাৰণে আজি মাতবোল নাই, এনেই ইফতাৰ কৰি আছে আজি গাইছ। সেইকাৰণে মই হেৰি দিছোঁ, মহাব্বাতি হেৰি বনাইছোঁ। এইটো মই বগৰী, মহাব্বাতৰ বগৰী এটা দিছোঁ খাবৰ কাৰণে, মৰমটো যাতে বাঢ়ি যায়। মহাব্বাতে বগৰী দিছোঁ। কিপটে টেষ্টি হৈছে।
এই রোজার মাহরে ফল ফকার গিলা এনেই যায়। হয়নি গাইজ খোৱা লোৱা হ'ল আৰু এতিয়া লাগিছে ভাগৰ আৰু এইফালে এওঁতো খোৱাই নাছিলে খাই আছে এতিয়া আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই 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 আলহামদুলিল্লাহ বাপরে।